আজি আমাৰ ঘৰত বনোৱা কথা আছিলে পাৰ মাংস মই আকৌ সৰুৰে পৰা পাৰ মাংস নেখাওঁ সেইকাৰণে পঢ়ি থকা সময়ত ভাবিছোঁ যে মই কি খাম আৰু পিছত ভাবিলোঁ যে অকমান নিজৰ কাৰণে ব্ৰইলাৰ মাংস আনিম আৰু বনাম বিস্কুটৰ লগত এই যে উল্টা উল্টা আইডিয়াবিলাক আহে পঢ়ি থকা সময়তহে সেইকাৰণে পঢ়াখিনি সামৰি আনিব গ'লে অকমান মাংস আৰু লগত আনিলোঁ অকমান মছলা যিহেতু ঘৰত নাছিলে আৰু তাৰ পিছত লাগিলোঁ একেবাৰে তৈয়াৰী কৰিবলৈ আলু কাটিলোঁ পিঁয়াজ কাটিলোঁ অকমান মছলা পিচিলোঁ মানে আদা নহৰু আৰু তাৰ পাছত খৰিত বনাবলৈ লাগিলোঁ মানে মাংস যিমানেই যি নহওক কিয় খৰিত বনালে যিটো টেষ্ট আহে সেইটো মানে গেছত বনালে নাহে নহয় নে কি বাৰু তাৰ পাছত এনেকৈ ভাজি আছোঁ আৰু ভাজি থকাৰ সময়তে মই বিস্কুটখিনিও দি দিছিলোঁ এই যে দেখিছে এই হৈছে মেৰিগোল্ড বিস্কুট বেলেগ বিস্কুট কিন্তু নিদিব বহুত মিঠা হৈ যাব মেৰিগোল্ড বিস্কুটটোৰ মানে মিঠাটো অকণমান কম আৰু তাৰ পিছত লাগিলোঁ খাবলৈ আৰু সঁচা কথা কৈছোঁ বহুত বেছি টেষ্টি হৈছিলে আপোনালোকে পিছে বিস্কুটৰ লগত মাংসৰ ৰেচিপিটো বিচাৰেনে যদি বিচাৰে মই ইয়াৰ ওপৰত ফুল ভিডিঅ' এটা আপোনালোকক দিম আজি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো আছিল ইমানেই সোনকালে লগ পাম